কুঁহিয়াৰ কেনেকৈ কেৰে চাওক আৰু কেইদৰে কুঁহিয়াৰ সোমাই মেচিনত আৰু ৰসবোৰ চাওক কেনেকৈ নিগৰি আহে। আজি দেখুৱাই আছো বহুত ধুনীয়া চাপা মিঠাই চা বহুত ধুনীয়া চাপা। আমাৰ ইউটিউবাৰটো তেওঁৰ পৰা মিঠাই আজি ফ্ৰীত ইউটিউবৰ পৰা টকা পাইছে নহয়। পুৰা গৰম আজিৰ পৰা মোক মিঠাই খাবলৈ মাতিছে মানে যিমান পৰা খাই যাম আজি তাৰ পৰা। কোনে কোনে মিঠাই খাবি কোৱা পুৰা গৰম গৰম বহুত দিন হোৱা নাই না আগতে খাইছিলোঁ 5-6 বছৰমান হ'ল আৰু খেতি নকৰা আমাৰ আগতে কৰিছিলে পুৰা ধুনীয়া। একটা টাবত মাত্ৰ 15-16 টিংহে ৰস খায়। মই তাৰ ঘৰত মিঠাই খাবলৈ আহিছোঁ। মিঠাই কাম কৰিব দিছে ফ্ৰীতে খাব নিদিয়ে তেওঁ কাম কৰিব লাগে অলপমান মালিক না ফ্ৰীত নোখোৱাই বেছি কৃপণ আছে তেওঁ। আমি এইফালে মিঠাই বনাই আছো বৰ্তমান এতিয়ালৈকে নাই হোৱা কোনে মানে বস্তুটো এইটো মিঠাই হৈছে নে নাই মানে পুৰা টাইট হ'বলৈ মানে টেষ্টিং কৰে আৰু আমাৰ এইটো হ'বলৈ হং হৈছে আৰু বেছি সময় নালাগে। এইফালে গোটেই প্ৰচেছটো আছিলে এনেকুৱা ধৰণে ইফালে নকৰিলোঁ মানে কৰি আছে এতিয়া বৰ্তমান। ইফালে এতিয়া হ'ব হৈ আছে বাৰু 5 মিনিটমান লাগিব। ফেক্টৰীত ধোঁৱা ওলাই এইফালে ধোঁৱা পূৰা সময় হৈ আছে জুই পূৰা ওলাই আছে। আৰু এইটো ডাঙৰ হৈ আছে এতিয়া ডাঙৰ ফুট আহিছে অলপ এই চাকি মস্তি ডাঙৰ ফুট আহিব এতিয়া তাৰপিছতে হ'ব এতিয়া শুকাই গৈছে বৰ্তমান যেতিয়া অৱস্থা হ'ব তেতিয়া পূৰা ফুলি আহিব হ'বই আৰু ইয়াত বেছি জুই দি জ্বলি যাব অলপ টেষ্টিং কৰিব লাগিব। চিম্পুল দৰে ফুকি লওঁ যে উৰি যায় বেলুন সেইটো এতিয়া নাই হোৱা আকৌ লাগিব 5 মিনিটমান খাই আছোঁ। এইটো চাইডৰ ফেনবিলাক গোটেই ঘূৰাই যাব নহয় এতিয়া মানে ফুকিলে মানে বিলুন যাব বিলুন কমচে কম ইমান যাব নালাগে 4-5টা বিলুন তাৰ ওপৰত গ'লে আৰু মিঠাই জ্বলিছে বুলি ক'ব। 5টা বেলুন গ'লেও হ'ব এইটো বজাৰৰ বেলুন নহয় আকৌ এইটো ফুকনিৰ বিলুন। বস্তুটো 3 মাহ 4 মাহ ৰাখিলেও পুৰা টাইট থাকিব আৰু না বিলুন যদি ব্যৱহাৰ নকৰে নহয় মিঠাই সোনকালে ঢিলা হৈ যাব আৰু নষ্ট হৈ যাব গৰমত। হ'বলৈ অৱস্থা হৈছে আকৌ
অকণমান বাকী আছে আৰু উঠাব লাগিব ওপৰত পুৰণা না ঘূৰাই দিওঁ অলপমান কেনেকৈ ঘূৰাব বৰ্তমান হ'বলৈ অৱস্থা এই দিছে যি ডাঙৰ ডাঙৰ বাম্বু এনেকুৱা ধৰণৰ বেলুন বৰ্তমান আমি ইয়াত নমাম মিঠৈখন এতিয়া অলপ জাগা পৰিষ্কাৰ আছে কৰি চাইডত ৰাখিছোঁ এতিয়া হ'ব কেৰাহীটো ফুৰি গ'ল নেকি ন চিটি আছিলতো এনেকা কেৰাহী পাতল হৈ গ'ল কিনা নতুন হ'লে ইমান এইটো ফুকনি হয় ফুকেকচোন তাই ফুকেক হৈ গ'ল মিঠাই হৈ গ'ল এইটো চাক বিলন গৈছে 4-5টা হৈ গ'ল 3টা বিলুন গৈ আছে বৰ্তমান 5টামান গ'লে লাইনকৈ গ'লে মানে নমাই দিম আমাৰ গাঁৱলীয়া ফেক্টৰী লোকেল ফেক্টৰী খাবলৈ পাম আৰু পুৰা চাবি নেকি আহক কোনে কোনে খায় ভিউৱাৰ্ছসকল পুৰা হৈ গ'ল 100% হৈ গ'ল দেখাবি পুৰা হৈ গ'ল গৈ আছে পুৰা ডাঙৰ ডাঙৰ গাইছ আমি নমাই আছো পুৰা এইটো চাওক মিঠাই উঠাৰ আগত নহয় আপোনালোকে সকলোকে কওক জুইটো প্ৰথমতে পুৰা খুচৰি ল'ব লাগে যাতে গৰমবোৰ বেছি ওলাই নাহে ভালকৈ জ্বলে বাছ দাং উঠাব পাৰোঁ আৰু নমস্কাৰ ভগৱানে ভালে ভালে কৰক আমি মিঠাই নমাই আছোঁ এই চাক পুরো নামি গ'ল নমাই আছে হৈ গ'ল আমাৰ মিঠাই নমোৱা দেখা নাই হৈ গ'ল পুৰা
মিঠাই হ'বলৈ মিনিমাম মাত্ৰ 4 ঘণ্টা সময় লাগে। পুৰা গৰম চাহ কি দে গৰম মোবাইলে ফুটি যাব গৰমত আমাৰ চাহ কুকুৰটোৰ কিনা মিঠাই খাবলৈ খুজি আছে বৰ্তমান হৈ গ'ল আমাৰ মিঠাই পিছত ভোকালে নাপাৰে সেইকাৰণে উঠাৰ পিছতে খাব লাগে। খাব পাৰিব পুৰা হালধীয়া ফেন ওলাইছে কোনে কোনে খাবি মোৰ ঘৰত মিঠাই খাবলৈ আহিছে নহয় এনেকুৱা লগাই লৈছে আগতে ঘৰত আমি এনেকুৱাই খাই আছিলোঁ লাঠিত মেৰাই এতিয়া আমি তেনেকৈ মোক খাব লাগে আৰু উপায় নাই মনত পৰি থাকিছে এতিয়া আগৰ দিনবোৰক এতিয়া খাই আছোঁ চাওক গৰম গৰম এইটো চাওক কাম কৰিব দিছে আৰু পিছত মিঠাই খাবলৈ দিছে তেওঁ ফ্ৰীত নোখোৱা এতিয়া কেতিয়াও চাওক গাড়ীটো অলপমান লগাই ল'ম নেকি আৰু খাই আছোঁ গৰম গৰম হ'ব গাইছ আজিলৈ ভিডিঅ' ইমানেই সমাপ্ত মিঠাইখন ঠাণ্ডা হোৱাৰ পিছত কেনেকৈ ভৰাই দৃশ্যটো দেখুৱালোঁ পিছত চাই ল'ব